যে যোৱাকালি আমাৰ দৃষ্টিগোচৰ হৈছে যে ওদালগুৰি জিলাৰ ওৰাম মৌজাৰ অন্তৰ্গত মাতবাৰ চাৰ্কল অফিচাৰৰ এলেকাৰ লামাবাৰী অঞ্চলৰ প্ৰায় 5 বিঘা মাটি লৈ উচ্ছেদ কৰা হ'ব বুলি BPF দলৰ কিছুমান চালাক চতুৰ নেতৃবৃন্দৰ সহযোগত তেওঁলোকে প্ৰতিবাদ কৰা কাৰ্যসূচী আমাৰ দেখিবলৈ পালে। আৰু এই প্ৰতিবাদ কৰাৰ পিছত আমি সকলোৱে গম পালোঁ যে তাত কি হৈছে হোৱা নাই। তাৰপিছত আমি জাগাত গৈ ফালে আৰু আমাৰ মাতবাৰ চাৰ্কল অফিচাৰৰ বিষয়ববীয়াবিলাকৰ লগত কথা পাতি আমি গম পাইছোঁ যে এই বিষয়টোক লৈ ফালে তেনেকুৱা মানুহ জমা কৰি ফালে প্ৰতিবাদ কৰাৰ নিচিনা কোনো এইটো বিষয় নহয়। এই কাৰণে বিষয় নহয় যে তাত উল্লেখ কৰা হৈছে যে সেই 5 বিঘাৰ মাটিটোক মানে উচ্ছেদ কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছে। এইটো সম্পূৰ্ণ মিছা কথা। তাত কোনো ধৰণৰ উচ্ছেদৰ জাননী এতিয়ালৈকে জাৰি কৰা হোৱা নাই। আৰু তাত কেৱল বাম্বু প্ৰচেছিং ইউনিট তথা বাম্বুৰ জৰিয়তে উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে তাত প্ৰপ'জেলহে তাত পঠাইছে আৰু সেই প্ৰপ'জেলটো তাত মানে একচেপ্ট কৰা আমি এটা খবৰ পাইছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ, যোৱাকালিৰ সেই প্ৰতিবাদত আৰু এটা কথা ওলাই আহিছে যে গোটেই বাগানৰ মানুহবিলাকক ভয় খুৱাবৰ কাৰণে আৰু এইটো ভোট কেন্দ্ৰিকভাৱে এই কথাটো কোৱা বুলি আমি গণ্য কৰিছোঁ। এইকাৰণে কৰিছোঁ যে এইটো কোনো বাগানৰ চিলিং এক্ট মাটি নহয়। এই মাটিটো আমি আমাৰ 5 নং ব্লকৰ সমূহ বিষয়ববীয়াবিলাকে গৈ ফালে আমি চাৰ্কল অফিচাৰৰ লগত কথা পাতি ফালে আমি গম পাইছোঁ যে এই মাটিটো দাগ নম্বৰ 589 আৰু 630 দাগ নম্বৰ ভিতৰৰ এই মাটিটো চৰকাৰী খাস মাটি হয়। এইটো কোনো বাগানৰ কোনো চিলিং এক্ট মাটি নহয়। গতিকে বাগানৰ চিলিং এক্ট মাটিটো এনেধৰণৰ কোনো প্ৰস্তাৱৰ আঁচনিৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছে বুলি যিটো মানে ৰাজনৈতিকভাৱে যিটো প্ৰকাশ কৰিছে এইটো সম্পূৰ্ণভাৱে মিছা তথ্য হয় বুলি আমি ৰাইজক জনাইছোঁ। আজি এই প্ৰেছ মিটৰ জৰিয়তে আৰু এটা কথা দুৰ্ভাগ্যজনকভাৱে বুলি আমি অনুভৱ কৰিছোঁ যে আমাৰ মাজবাট আঞ্চলিকৰ আশা আৰু আৰ্চাৰ আমাৰ ভাতৃবৰ তেওঁলোকে তাত থকা বুলি কৈছে যদিও আমি যোৱাকালিৰ বাইকেলত দেখিবলৈ পাইছোঁ যে তাত আশা আৰু আৰ্চাৰ কোনো এজন আমাৰ ভাতৃবৰ ভাইসকলে কোনো ধৰণৰ কথা কোৱা আমি বাইকেলত দেখিবলৈ পোৱা নাই। আৰু দেখিবলৈ পাইছোঁ কেৱল BPFৰ 2জনমান চালাক চতুৰ লিডাৰবিলাকেহে কৈ থকাটো দেখিছোঁ। গতিকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই 17 বছৰত যিটো হাগ্ৰামা মহিলাৰীয়ে বা BPFৰ শাসন কাৰ্যকালত এই বৃহত্তৰ অঞ্চলত এটা শান্তি আনিবৰ কাৰণে সক্ষম হোৱা নাছিলে। আমাৰ BTR-বাসীৰ লগতে আমাৰ মাজবাটবাসী ৰাইজেও ভয়ে ভয়ে জীয়াই থাকিব লগা হৈছিলে, ভয়ে ভয়ে ব্যৱসায় কৰিব লগা হৈছিলে। এই আজি মাত্ৰ UPPL দলৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত মাত্ৰ 4 বছৰৰ ভিতৰত যি শান্তি আজি আমি পাবলৈ সক্ষম হৈছোঁ। আজি নিৰ্ভীকভাৱে ব্যৱসায়িকবিলাকে ব্যৱসায় কৰি গৈছে আৰু সকলো ৰাইজে নিজৰ কাম নিৰ্ভীকভাৱে চলাই যাব পাৰিছে। এনেকুৱা শান্তিৰ মাজত আৰু পুনৰাই শান্তি আনিবৰ কাৰণে যাতে তেওঁলোকে অশান্তি আনিবৰ কাৰণে প্ৰয়াস নকৰে তাৰ কাৰণে তেওঁলোকক আমাৰ আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে অনুৰোধ কৰিছোঁ। আৰু আমাৰ এই বৃহত্তৰ মাজবাট ৰাইজৰ লগতে BTR-বাসী ৰাইজক এনেকুৱা ৰাজনীতিৰ অশান্তি সৃষ্টি কৰিব পৰা এনেকুৱা চালাক চতুৰ চিন্তাৰ লগত সাঙুৰ নাখায় আমাৰ বৰ্তমানে যি আমি শান্তি পাইছোঁ এই শান্তিক চিৰদিনৰ কাৰণে চিৰযুগমীয়া কৰি ধৰি ৰাখিবৰ কাৰণে আমাৰ ৰাইজে চিন্তা কৰি আগবাঢ়িব। তেনেকুৱা অশান্তি সৃষ্টি কৰিব পৰা চিন্তাধাৰাৰ লগত আঁতৰি থাকিব বুলি আমাৰ ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ আছে। গতিকে মই আৰু এটা কথাই ক'বলৈ বিচাৰি আছোঁ যে আমি সকলোৱে জানো যে এই মাটিৰ চৰকাৰী মাটিৰ বা এই মাটিৰ মালিক বুলি ক'লে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সাধাৰণতে বুজি পাওঁ। গতিকে আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিত্ব কোনে কৰিছে?
সেই যিবিলাকে যোৱাকালি বাইকেলত মানে হাল্লা কৰিছে যে ইটো হোৱা নাই বা ইটো হৈ আছে সিটো হৈ আছে, তেওঁলোকৰ BPF দলৰহে MLA চৰণ বড়ো মহাশয়ে ইয়াৰ প্ৰতিনিধিত্ব হয়। গতিকে ইয়াত কি হৈছে কি হোৱা নাই, তেওঁ ন্যায়ালয়ৰ ন্যায় দিয়াৰ কাৰণে যদি তেনেকুৱা কিবা কৰিব লগা আছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা, তেতিয়াহ'লে সেই বিধায়কজনেহে ইয়াৰ মানে গুৰু দায়িত্ব ল'ব লাগিছিলে। আৰু যদি কিবা হয় তাৰ কাৰণে আমাৰ UPPL চৰকাৰ ইয়াৰ কাৰণে অলপো দায়ী নহয়, ইয়াৰ কৰ্মকৰ্তাসকল অলপো দায়ী নহয়, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া বিধায়ক চৰণ বড়ো মহাশয়ে হ'ব, কিয়নো তেওঁহে আমাৰ বিধায়ক হয়। গতিকে তেখেতৰ ভুলৰ কাৰণে, তেখেতৰ নেতৃত্বৰ অভাৱৰ কাৰণে যদি কিবা হয় তেতিয়াহ'লে তাৰ কাৰণে দায়ী এই BPFৰ বিধায়ক চৰণ বড়োহে দোষী হ'ব বুলি আমাৰ ফালৰ পৰা আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ। গতিকে মই এইখিনি আজিৰ প্ৰেছ মিটৰ জৰিয়তে মই জনাবলৈ পাই ভাল পাইছোঁ যে আজি BTRত আমাৰ UPPL চৰকাৰে 2,50,000ৰ অধিক মানুহবিলাকক মাটিৰ কাম কৰিছে। তাৰ ভিতৰত আমাৰ মাজবাৰ চাৰ্কলৰ ভিতৰতো বহুত মানুহৰ কাম কৰা হৈছে। তথাপিও আমি উল্লেখ কৰিব বিচাৰোঁ যে এই লামাবাৰী অঞ্চলৰে আদিবাসী মানুহক 40টা পৰিয়ালক মানে মাটি তেওঁলোকক আবণ্টন প্ৰদান কৰিছে। আৰু এই লামাবাৰী অঞ্চলৰে আমাৰ বিৰছা সাংগা আৰু মুনু তিৰ্কি এনেকুৱা তেওঁলোকেও ম্যাদী পাট্টা পাবলৈ সক্ষম হৈছে। আজি মই উল্লেখ কৰিবলৈ সক্ষম হৈছোঁ যে দয়াল দাস বানিকাৰ কাৰণে মাটিৰ যিটো মানে এইটো মানে এই BTR চৰকাৰৰ দিনতে মানে তেওঁলোকে আবণ্টন পাবলৈ সক্ষম হৈছে। এনেকৈ আদিবাসী মানুহবিলাকৰ যোৱাকালি আৰু আজি পেইণ্টিং মিডিয়াত আমি দেখা পালোঁ যে লামাবাৰীৰ এটা অঞ্চলত মাটিৰ সংক্ৰান্তত BPFৰ কৰ্মী এজনে বৰ বেয়াকৈ ক'লে। তেখেতক স্পষ্টভাৱে জনাব খুজিছোঁ যে যিটো বিষয়ে তেখেতৰ জ্ঞান নাই সেই বিষয়ে কমেণ্ট দিয়াৰ পৰা দূৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে কোনো জাতি জনগোষ্ঠীক লৈ যাতে তেওঁ কোনোদিন বিতৰ্কমূলক মন্তব্য নকৰে। কাৰণ আমি প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত 26টা জনগোষ্ঠীক লৈ আমি ভিজন ডকুমেণ্ট বনাইছোঁ। তাত আমি সকলো যি 26টা জনগোষ্ঠী আছে তেওঁলোকৰ কালচাৰেলৰ পৰা আদি কৰি সকলো সমস্যাৰ লগতে মাটি বাৰীৰ সকলো ইনক্লুড কৰা হ'ব। আৰু এই বিষয়ে আমি প্ৰমোদ বড়ো চৰকাৰৰ পদক্ষেপ হিচাপে ল'বৰ কাৰণে আগবাঢ়ি গৈ আছে। আৰু এইখিনিতে এটা ক'বলগীয়া কথা যে যিহেতু স্থানীয় উদ্যোগখিনিক দিনে দিনে মৰহি গৈ আছে, তেনেস্থলত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত স্থানীয় উদ্যোগ এটা বেম্বু প্ৰচেছিং উদ্যোগ এটা মাজবাটত সংস্থাপন কৰিব খুজিছে। যিহেতু উদ্যোগ এটা হ'লে লোকেল মানুহখিনিৰ সংস্থাপন হয় আৰু ইয়াতে হয়তো বহুত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এটা সুবিধা হয়। আৰু বেম্বুখিনি যেতিয়া প্ৰচেছিং হ'ব তেতিয়া ওচৰৰ যিখিনি বাঁহ থাকিব সেইখিনিও মানুহে উচিত মূল্য পাব। তেনেস্থলত এই BPFৰ কৰ্মীজনৰ কি আগগুৰি নোহোৱা কথা কিছুমানে যিবিলাক নেকি পেপাৰ মিডিয়া বা পেইণ্টিঙত দিছে আমি বৰ নিজেই লজ্জিত অনুভৱ কৰিছোঁ। আৰু তেখেতক অনুৰোধ কৰিছোঁ তেখেতে যে কোনো কথা নজনাকৈ অদূৰ ভৱিষ্যত জাতিগতৰ কিছুমান কথা নকয়। কাৰণ এই কথাখিনিয়ে হয়তো সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে হয়তো আমাৰ অঞ্চলত ক্ষতি কৰিব। সেইকাৰণে এই নেতাজনক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যিহেতু আমি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক তেওঁ নেগলেক্ট কৰি কথা কৈছে, তেখেতে এবাৰ মনত পেলাওক তেওঁলোকে 17 বছৰ আগতে কি কৰিছিল আৰু তেওঁলোকে কি কৰিছিল সেইখিনি মনত পেলালে হ'ব। আৰু তেওঁলোকে আমি এইখিনিতে ক'ব খুজিছোঁ যে তেওঁলোকে মাটিৰ কথা যিহেতু কৈছে আৰু মাটি ইতিমধ্যে তেওঁলোকে 17 বছৰত কিমান দিলে, আমি কিমান দিলোঁ, তেখেতক মই আহ্বান জনাইছোঁ। যিহেতু আমাৰ বৈশ্যমতী বুলি যিটো গুগলৰ আছে তাই চাৰ্চ কৰিলে তেওঁ গোটেইখিনি পাব। গতিকে তেখেতক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ যিহেতু বৈশ্যমতী পাৰ্ট 1 গুচি গ'ল, ছেকেণ্ড আহিব, থাৰ্ড আহিব, তেনেকৈ আহিব, সকলো মাটি পট্টা কামখিনি কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ উপৰোক্ত আমাৰ দলীয় কৰ্মী এজনে ক'লেই যে মাটিৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো চৰকাৰে এতিয়ালৈ কৰিব পৰা নাই। আৰু BPF চৰকাৰ যে আহিলে কৰিব এইটোতো সম্পূৰ্ণ
এটা অলিক কল্পনা, যেনেকৈ পৰ্বতত কাছৰ কণী বিচৰা সদৃশ BPFৰ কথাবিলাক হৈছে। গতিকে তেখেতসকলক মই পুনৰ অনুৰোধ জনাইছোঁ যে যাতে তেওঁলোকে এই বিতৰ্কমূলক মন্তব্যৰ পৰা বিৰত থাকে, নহ'লে আমিও বহি নাথাকিম।